কৃষ্ণ প্ৰভু বকমালি তুমি যি কৰা আপুনি আশীৰ্বাদ দি আছে প্ৰভু আপুনি মোৰ মাথাত চুই গা ধন্যবাদ প্ৰভু আজি গাড়ী ষ্টাৰ্ট হ'বই মোৰ ফাইনেল তেলো ভৰাই আনিছো 20 টাকাত মাৰো ষ্টাৰ্ট হ'লে উঠি তই নাই নাই তেলটো পা নাই কিজানি পা টু থ্ৰী না হয় আচলতে তেলটোৰ প্ৰব্লেম আছে গম পাইছে না তেলটো কম দামী তেল ভৰালো না নহ'লে কথা নাছিল একো নাই হ'ব হা মোৰ গাড়ীত হৰি নাম আগাৰ লাগি গৈছে হৌ টুকুৰি শুন কক যা ডাক্তৰ বেছি দিছো ডাক্তৰ কৰোণা হৈছে নেকি নহয় আমাৰ মাহী প্ৰেগনেণ্ট হৈছে মেডিকেলত নিবা বিৰাট দিগদাৰ কৰোণা পজিটিভ কিবা চেক কৰিব লাগে ক'ত পঙেত লাগে অ' আচ্ছা এটা কাম কৰ না তই পটাপট পাঠশালা মেডিকেললৈ লৈ যাই থিয়া আৰু বেছি প্ৰব্লেম হ'লে মোৰ ফোন নাম্বাৰটো ফোন কৰিবি 108 পইচা নাই ভাই ফোন ফ্ৰী যা ফোন 108 পাবি মোক পাবি মোৰ গাড়ী চাৰি এভেইলেবল বুঝা পাঠশালা মেডিকেল মোৰ নাম্বাৰটো কিয় দিবা লাগে 108 চৰকাৰী নাম্বাৰ সেইটো দিছো তই ইত্যা মানলি হৈ দেখোন কি কবি ভাই আৰু কালি তেল ভৰাব পাৰি কিন্তু তেলে গাড়ী ভালকে চলাবা কি হৈছে এইবোৰ মানে নকবি দেই ডেলিভাৰী কৰি তেল ভৰাব টাইমে নহয় ডেলিভাৰী মানে আহিলে বাদ দি ৰ ডেলিভাৰী কৰো দে আজিকালি নতুন বিজনেছ মই ইয়াৰ কি কৰি আছা কি মই এতিয়া থাকো এখানে আমাৰে মাটি আমাৰ দলং চব আমাৰে তই কি কৰি আছা অ আচ্ছা তোক শুনচোন হে তই যে এছিষ্টেণ্ট হয় না নহয় পাছফালে থাক আগত কিয় থাকা কি ইয়াৰ নতুন না এছিষ্টেণ্ট ট্ৰেইনিং দিব লগা হৈছে অলপ আচ্ছা শুন তই যে 1 বজাৰ পাছত ঘূৰি ফুৰি থাকা কিয় ঘূৰি ফুৰি থাকা তোৰ কাম বন নাই নেকি তই নাজানা নেকি চৰকাৰে আইন মতে কিবা দণ্ডনীয় কৰিছে 1 বছৰত অলবা মানা কৰিছে পাৰ্মিশ্যন আছে মোৰ পাৰ্মিশ্যন কি পাৰ্মিশ্যন ডেলিভাৰী কৰা কি ডেলিভাৰী তই আৰু কেতিয়া পঢ়ি আহিছা তই ডেলিভাৰী কৰবা পাগলা কি হোমত ঘৰত যাই হোম ডেলিভাৰী কৰি মই ঘৰত যাই ডেলিভাৰী কৰে অ ঘৰত যাই ডেলিভাৰী কৰি হা তই কেতিয়া শিকছা ডেলিভাৰী কৰা পাগলা ইটা কৰি 8টা আছে মই যাওঁতে মই তাই হ'ব নাই ৰচোন ঘৰত যাই কৰা পইচা পাতি কেনেহেন মানে কম না ৰজনী আছে নেকি কেপি খাবা পইচা নাই ৰজনী কথা কবা ইচ্ছা ভিক্ষাৰী না বহুত তাৰমানে কি পইচা দিবি নাই তে দিয়ে 500 টকা খান ৰজনী যা তই যা ৰজনী লৈ যা পটাপট যা আচ্ছা এতে পইচা পাতি হলে আমাৰ নিচিনা মানুহক মাত দিবা লাগে গম পাইছা না আচ্ছা তই ডেলিভাৰী কৰা তাৰমানে ডেলিভাৰী এতিয়ালৈকে 8টা কৰিব পৰা এতিয়া গা ধুই আৰু 8টা মান কৰিব লগা আছে বাপ্পা তই এটা হেল্প কৰি নেদাই কিয় মোক কি হেল্পে তাৰমানে মোৰ লগত চলি এটাক ডেলিভাৰী কৰিব লাগিছিল পাৰিবি না নৰা লগৰ চলি লাগে লগৰ আপি লাগে লগৰ ভাইটি লাগে চবকে পাৰিবি চবৰে কৰা একদম মই ইটাই ফোন কৰো ইটা কি কৰ এটা নহয় 8টা কৰ আৰু তই ফোনটো দি মোৰ বেলেঞ্চ নাই তাৰমানে পইচা পাতি নাই না সেইকাৰণে ভৰা নাই ইটা দিয়ে দে ফোনটো দিছো হেল্ল' দে 8486 8286 এই কৰোণা দিনত গাছৰ তলত বহি তুমি কি কৈ থাকা হেল্ল' ক'ত আছা এই নহয় তই পাঠশালা মেডিকেলত যাব লগা নাই তই পটাপট মই য'ত বহি আছিলো তাকে লগীয়া হা নাই তোৰ কেছৰ মামলা পাই গেলো না যাই ডেলিভাৰী কৰে পাই গেলো বিনা পইচা কৰিব পইচা পাতি অলপ লাগব কিন্তু ইমান নালাগে হা আৰু যদি গাঁৱত খাবাৰ কৰিব লগা আছে তাহাৰ লৈ দে পটা আজি বেপাৰ ভাল হ'ব বেপাৰ মানে এই 1 মিনিট দে কি তাৰমানে কেছটো কি হৈছে না ডাক্তৰ পাইছা না নাই তই পা নাই আৰু খুৰা যি আছে কালি যি দিছো ডেলিভাৰী তাকো 2 মিনিট লগা আছে দিছো না মই পটকে যাই কৰি দি আছো মই ফোন কৈছো লগৰ এটাৰ লগত কথা পাতি আছো যাওঁ দে ডেলিভাৰী 1 মিনিট ফোনটো কাটচোন 1 মিনিট যাই আছো পটকে যাই আছো আচ্ছা তই অলপ টাইম বহ তই বহ মই কৈ আছো টাইম লাগে বছ অলপ ৰজন আহিবা আছে না তাৰমানে কি হৈছে না ই ডেলিভাৰী কৰে ই আমাৰ লগৰে চিনি পা নাই
দেখা দেখা লাগছে টিডিপি হেন পাই চিঠি বেন পাই টিডিপ নহয় বেলেগ তাৰ ঘৰৰ এই বাহিৰত পঢ়ি আহিছে দে তাৰমানে ডাক্তৰ বাহিৰত পঢ়ি ডাক্তৰ পঢ়ি আহিছে আৰু সি ডেলিভাৰী কৰে গতিকে তোহাৰ এতিয়া খৰচা পাতি বেছি নাই গম পাইছা না জিকাব পাৰি না ৰিক্স ফাইনেল ৰিক্স আৰে মই কৈছো না এতিয়া সেয়া ৰেটটো বেছি নহয় 4,001 টকা তোৰ পইচাটো কিন্তু ইটাই দিবা লাগিব সি ঘৰত যে কৰি আহিব ঘৰত ডেলিভাৰী দিয়ে হস্পিটেলত নিবা লগা নাই খৰচা নাই তই 4,001 টকাতটো এইবিলাক সৰু কথা আজি তো 4 লাখ টকা যায় না আজিকালি মই যে তোক বন্ধু হিচাপে এখিনি সহায় কৰিলো মই যে তোক ফোন কৰিলো 4,000 লাগব 4,001 টকা 1 টকাও কম নহয় দে আছে যদি ক নাই যদি মই যাব মোৰ লগত চাওঁ ৰছো কিবা এটা থাকবা লাগে আৰু কিন্তু তাক মাততে ছাৰ বুলি মাতি অলছি দে অলছি আছে আৰু ঔষধ কিনবা দিছিল কি জানি ঔষধ চৌষধ চব সি ফ্ৰী দি কিমান হলে চাই এতে তো 2,000 টাকা এই 2,000 4,000 হ'ব না 1 টাকাটো 1 টাকা তুমি গুগল পে কৰি দিম দে গুগল পে মই দিম ফাইনেল তো দিম। ফাইনেল আচ্ছা হেৰি ইয়াক কিন্তু ছাৰ বুলি মাতবি গম পাইছা মই এই আচ্ছা ঘৰত দিছো হা ছাৰ এওঁ ডেলিভাৰী কৰিব লাগে এওঁৰ মানে নহয় মাহিৰ মাইক ডেলিভাৰী কৰিব লাগে মাইয়াৰ কুইৰাৰ বইনাৰ আবেৰ নাকাল আহি দে হ'ব ফাইনেল এটা অৰ্ডাৰ দিবেন টাইম আচ্ছা হেৰি পইচা পাতি কথাটো আমি দুটাই পাতি ল'ম পাছত হ'ব একো নাই পইচা পাতি মই কৈছো না টিডিভাৰ ঘৰত চলি দেখাত টিডিভেন পাই কিন্তু টিডিপ নহয় ছাৰ বুলি মাতি ছাৰ গম পাইছে না বাহিৰত পঢ়ি আহিছে ছাৰৰ বহুত এক্সপিৰিয়েঞ্চ আজি দিনত 8টা ডেলিভাৰী দিছে হয় না আৰু 8টা আৰু আজি তোৰ 9টা তাৰপিছত আৰু 8টা আছে গতিকে আপুনি কৰিব ছাৰ ফাইনেল দে আপনিও যাই থাকব যা হ'ব যা মোৰ লগত আহিবা দুটা উঠা মানা আছে কিন্তু পাৰমিশন আছে এখনি বুলি যা পুলিচে দেখবা পাৰে তেলো নাই বুলি যা এটা কাম কৰো মই গাড়ীখন থৈ যাওঁ অ ৰজনী আহিব আহিব তো মই আহি আছো তেলটো ঘৰ লগিয়া আহিবা লো যা বলা আমার ঘর দাদা আপনি পারবো না শিওর না একদম কি শিওর সরি স্যার মই আপনি দাদা বলেছি বয়াতে নেবো বেয়া নাপাও মই ঘুমাম বস্তু লম আর যাই করব লগে লগে হবে না একদম আকলা করো না বিশ্বাস আছে এই কুয়ার পরা কাটা কুটা সাফা ধোয়া মই কইছো পারবো না এই টেনশন কইছে যেনেকে দিছে তেনেকে মই দি দিও আর কি দিবে না ও পিছনে দাদা সোনকাল কথাটো হ'ল তই ডেলিভাৰী কৰি আছা না আঠা কৰিলো বাইককো ডেলিভাৰী কৰিব লগা আছে ইটা আগতে আমাৰতো নহয় নহয় বস্তু বনাব লগা আছে কি বস্তু বনাব লগা আছে কই যে চিকেন ফ্ৰাইড ৰাইচটো অৰ্ডাৰ দি থৈছিলো গৰু মৰা দিব নাই তোমাৰ ঘৰত যে দি আছো কি ডেলিভাৰী কথা কৰা কৈছে আপুনি কি ডেলিভাৰী বুলি ভাবি আছা তেনেহ'লে হোম ডেলিভাৰী আমাৰ মাহীৰ ডাক্তৰ নহয় আপুনি মোক কিন্তু ডাক্তৰ বুলি ক'লো তোমাক কাক লাগি ডাক্তৰ মোক দেৱই কৈছে ডাক্তৰ বুলি পইচা লৈছে সি মোৰ তাৰ পৰা হা পইচা লৈছে বেলেগ কথা নাই সিদিনা মোক দিছিল আজি তোমাক দিছি মোৰ গাটো বেয়া লাগছে হা ধপ খাইছ তই বেলেগ কথা নাই ধপ খাইছ তোৰ বৰবাদ মানে মই গালি মাখা খুৱাবি না অলপ বহা তুমি বহিলা নহ'লে মই খাম। মাই খাব